ছাত্ৰীসকল, তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ লোৱা পাঠটো হৈছে নিৰ্মল প্ৰভাৱ বৰদলৈৰ এটা কবিতা। কবিতাটোৰ শিৰোনাম হৈছে কৰুণোত্তম। কৰুণোত্তম কবিতাটো আলোচনা কৰিবলৈ যোৱাৰ আগতে তোমালোকক নিৰ্মল প্ৰভাৱ বৰদলৈ সম্পৰ্কে দুই এটা কথা ক'ব বিচাৰিছোঁ। নিৰ্মল প্ৰভাৱ বৰদলৈ হৈছে আধুনিক অসমীয়া কাব্য সাহিত্যৰ এগৰাকী শক্তিশালী মহিলা কবি। তেখেতৰ দ্বাৰা ৰচিত প্ৰথম কবিতা পুথিখন হ'ল বন ফৰিঙৰ ৰং। ইয়াৰ পিছতেই তেখেতৰ দিনৰ পিছত দিন, অন্তৰংগ, সমীপেশু, সুদীৰ্ঘ দিন আৰু ঋতু আদি ভালেকেইখন কাব্যগ্ৰন্থ প্ৰকাশ পাই ওলাইছে। সুদীৰ্ঘ দিন আৰু ঋতু এই কাব্যগ্ৰন্থখনৰ বাবে তেখেতে 1983 চন সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তদুপৰি গীত ৰচনা কৰা নিৰ্মল প্ৰভাৱ বৰদলৈৰ সোণবৰণীয়া আই আৰু বুঢ়ীয়া মাক নামৰ দুখন গীতৰ পুথিও প্ৰকাশ পাইছে। দেৱী, শিৱ আৰু সূৰ্য এই তিনিখন তেখেতৰ গৱেষণামূলক গ্ৰন্থ, যিকেইখন গ্ৰন্থ অসমীয়া সাহিত্যৰ ইতিহাসত অন্যতম শক্তিশালী আৰু শ্ৰেষ্ঠ সম্পদ হিচাপে পৰিগণিত হৈ আহিছে। নিৰ্মল প্ৰভাৱ বৰদলৈৰ কৰুণোত্তম কবিতাটো লোকজীৱনক আধাৰ কৰি লিখা এটা শ্ৰেষ্ঠতম আধুনিক কবিতা। লোকজীৱনক আধাৰ কৰি লিখা বুলি এই কাৰণেই কোৱা হৈছে, কাৰণ কবিতাটো পঢ়িলে তোমালোকে গম পাবা, কবিতাটোৰ প্ৰথম দুয়োটা দফাত লোকজীৱনৰ পৰিচয় পোৱা যায়। সেয়া কেনেকৈ পোৱা যায়? প্ৰথম দফাটোত উল্লেখ আছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক। আৰু দ্বিতীয় দফাটোত আছে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। এই যে দেউতাকৰ স্মৃতি আৰু মাকক বিচাৰি পোৱা সেই যে কবিৰ মনস্তত্ব, সেই কথাটোৰ পৰা কবি এই কথা প্ৰকাশ কৰিব বিচাৰিছে যে তেখেতে যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছিল, সেই পৰিৱেশত ডাঙৰ দীঘল হওঁতে তেখেতে সদায় এইটো সোৱাদ পাই আহিছিল যে গাঁৱলীয়া এটা চহা পৰিৱেশ থাকে আৰু সেই পৰিৱেশত সকলোৱে কৃষিকৰ্ম কৰি নিজৰ কষ্টেৰে, শাৰীৰিক কষ্ট, মানসিক কষ্টক প্ৰশ্ৰয় দি হ'লেও তেখেতে নিজে যিকোনো কাম এটা সফলভাৱে কৰি সেই ধৰণেই জীৱন নিৰ্বাহ কৰি আহিছিল, জীৱন জীৱিকা চলাই আহিছিল। তাত কোনো কৃত্ৰিমতা নাছিল আধুনিক সভ্যতাৰ দৰে। সেইটোৱে লোকজীৱনৰ এটা সুবাস, যিটো সুবাস মানুহৰ লগত গোটেই জীৱন থাকি যায়। কবি নিৰ্মল প্ৰভাৱ বৰদলৈও থাকি গৈছে। তেওঁ দেউতাকে খেতি পথাৰত কাম কৰি, কৃষিকৰ্ম কৰি জীৱন জীৱিকা চলাইছিল। সেইটো দেখি ডাঙৰ দীঘল হৈছে কবি নিৰ্মল প্ৰভাৱ বৰদলৈ। তেওঁৰ মাতৃয়ে তাঁতশালত কাপোৰ বৈছিল, শিপিনী আছিল। সেই শিপিনী মাকৰ কাম দেখিয়েই তেওঁ ডাঙৰ দীঘল হৈছে। গতিকে যেতিয়া তেওঁ পৰৱৰ্তী সময়ত আহি আধুনিক সভ্যতা পাইছেহি, মাক দেউতাক কায়িকভাৱে তেওঁৰ মাজত নাই, কিন্তু তৎসত্ত্বেও যেতিয়া আহিনৰ ধানৰ কেঁচা পাতৰ গন্ধ, দোকানত গামোচা কিনিবলৈ যাওঁতে যেতিয়া জাপ জাপ গামোচা মেলি দিছে দোকানীয়ে, সেই জাপ খুলি দিয়া যিটো গামোচাৰ গন্ধ, সেইটো তেওঁৰ নাকত লগাৰ লগে লগে তেওঁ দেউতাক আৰু মাকৰ স্মৃতি মনলৈ আহে। অৰ্থাৎ শ্ৰম কৰি, কষ্ট কৰি জীৱন জীৱিকা চলোৱা তেখেতৰ মাক দেউতাক কিন্তু সেই সমপৰ্যায়ৰ চহকী আছিল, যি সমপৰ্যায়ৰ চহকী বুলি তথাকথিত মানুহে বৰ্তমান আধুনিক সভ্যতাত বাস কৰা মানুহক ভাবে। কিন্তু পিছ মুহূৰ্ততে কবিয়ে কৈছে, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম। অৰ্থাৎ কবিটোতো আধুনিক সভ্যতাত বাস কৰা আধুনিক মহিলা। তেওঁ নিজৰ মাক দেউতাকক এতিয়া পৰ্যন্ত মনত ৰাখিব পাৰে আহিনৰ পথাৰৰ গন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাস পালে। কিন্তু তেওঁ এনে কি কাম কৰিব, যি কামৰ জৰিয়তে পৰৱৰ্তী সময়ত তেওঁৰ সন্তানে কবিক মনত ৰাখিব? সেই এটা যি সংশয়বোধ, সেই সংশয়বোধটোৰ মাজতে আধুনিক সভ্যতাৰ যিটো এটা ভাঙোন্মুখী ৰূপ, অৰ্থাৎ মানুহৰ মাজত এটা মিছাতেই থকা গৰ্ববোধৰ যিটো ভেঙুচালি ৰূপ, সেইটো ফুটি উঠিছে। অৰ্থাৎ মানুহে আধুনিক সভ্যতাত বাস কৰি এনে কাম একো কৰিব পৰা নাই, যি কামৰ জৰিয়তে মানুহক ভৱিষ্যত প্ৰজন্ম মনত ৰাখিব। সেই সংশয়টো কবি নিৰ্মল প্ৰভাৱ বৰদলৈৰ মনত প্ৰকাশ পাইছে নিজৰ কথাৰ উল্লেখ কৰাৰ প্ৰসংগৰে। গতিকে লোকজীৱনক আধাৰ কৰি লিখা এইটো এটা নিৰ্মল প্ৰভাৱ বৰদলৈৰ শ্ৰেষ্ঠতম আধুনিক কবিতা। এই কবিতাটোৰ সম্পৰ্কে পৰৱৰ্তী সময়ত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম।